নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৱে ভালনে? মই আজি আপোনালোকে লৈ আহিছোঁ এখন বিলাহী আচাৰ। ব'লকচোন চাওঁ কেনেকৈ মই তৈয়াৰ কৰিলোঁ। মই অলপমান ৰ'দত বিলাহীখিনি শুকাই ল'লোঁ, অলপমান হালধি দি পিনি। তাৰপিছত মই এটা পাত্ৰত লৈ কেইটুকুৰামান আদা আৰু কেইটুকুৰামান দুটা ভোট জলকীয়া দিছোঁ সৰু সৰুকৈ কাটি, আৰু নহৰু 4-5 ফুটামান কাটি দিছোঁ। আপোনালোকে দিলেও দিব পাৰে, নিদিলেও কোনো কথা নাই। আৰু মই কেঁচা জলকীয়া শুকাই থোৱা 4টামান কাটি দিছোঁ। তাৰপিছত মই খুন্দি থোৱা এয়া গোটা মছলা খুন্দি থৈছিলোঁ, অলপমান দি দিছোঁ। দি মেলি গোটেইখিনি লৰাই ল'ম অলপমান। লৰাই লোৱাৰ পিছত মই সোৱাদ অনুসৰি নিমখ দিম অলপমান। নিমখটো মই অলপমান বেছিয়ে দিছোঁ, কিন্তু বিলাহীখিনি অলপমান পানী নিচিনা হৈ যায়, সেইটো কাৰণে মই অলপমান বেছি দিছোঁ। তাৰপৰা মই দিম সৰু দুটা গিলাচে মিঠাতেল, একাপ দি লৈছোঁ। মই ইয়াত দিম মিঠাতেল 1.5 কাপ। মিঠাতেল 2 কাপ দিম, অলপমান লৰাই ল'ম। লৰাই লোৱাৰ পিছত মই এখন ঢাকনাৰে অলপমান ঢাকি থ'ম, যাতে মছলাখিনি আৰু বিলাহীখিনি পূৰা লাগি যায়। মই 5 মিনিটমান ঢাকি থৈ দিম। ঢাকি হোৱাৰ পিছত মই ঢাকনাখন আকৌ আঁতৰাই পিনি অলপমান লৰাই ল'ম। লৰাই পিনি বৈয়ামটো মই ভালকৈ ধুই মেলি চাফা কৰি ল'লোঁ, যাতে ভিজি নাথাকে। বৈয়ামটো যদি ভিজি থাকে আচাৰখিনি ভাল নহ'ব, সোনকালে বেয়া হৈ যাব, সেইটো কাৰণে। আৰু এটা কথা মনত ৰাখিব, চামুচখন যাতে ভিজি নাথাকে। পানী লাগিলে আচাৰখিনি অলপমান বেয়া হৈ যায়। ইয়াত ভিনেগাৰ মই দিয়া নাই, টেঙা যে বস্তুটো, সেইটো কাৰণে ভিনেগাৰ দিয়া নাই। আপোনালোকে দিলেও দিব পাৰে। মোৰ বিলাহীটো টেঙা আচাৰ, সেইটো কাৰণে মই দিয়াও নাই বিলাহী। সেইখিনি মোৰ আচাৰ হৈ গ'ল তৈয়াৰ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে জনাবচোন। যিহেতুকে মই এই চেনেলটো নতুনকৈ খুলিছোঁ, ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব কেনেকুৱা পালে। আকৌ আহিম আন এটি ভিডিঅ'লৈ।